মৰমৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত আজি আলোচনা কৰিম তোমালোকৰ মাতৃভাষাৰ পাঠ্যপুথি অংকুৰণৰ তৃতীয়টো পাঠ অসমীয়া ভাষাৰ বিকাশৰ কথা। আহাচোন, নয়না, ইফতিছাম আৰু খুৰাকে অসমীয়া ভাষাৰ বিষয়ে কি আলোচনা কৰিছে আমি চাই লওঁ। নয়না, ইফতিছাম, তোমালোক দুয়োজনীয়ে আহিছা। তোমালোকে আজি কি শুনিবা কোৱাচোন? খুৰা, যোৱাবাৰ আহোঁতে আপুনি অসমীয়া ভাষাৰ বিষয়ে ক'ম বুলি কৈছিল। হয় নেকি? ঠিক আছে, শুনা তেন্তে। আমাৰ অসমীয়া ভাষাটো বহুত পুৰণি। আনকি শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰো বহুত আগতে অসমীয়া ভাষাত কাব্য ৰচিত হৈছিল। ত্ৰয়োদশ শতিকামানতে হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ নামৰ এখন পুথি ৰচনা কৰিছিল। আৰু আজিলৈকে উদ্ধাৰ হোৱা প্ৰাচীন অসমীয়া পুথিবিলাকৰ ভিতৰত এইখনেই হৈছে আটাইতকৈ পুৰণি পুথি। তাৰ মানে খুৰা, ত্ৰয়োদশ শতিকাতে অসমীয়া ভাষাৰ উৎপত্তি হৈছিল নেকি? নহয় নয়না, এটা ভাষাৰ উৎপত্তি হৈ ভাষাটোৱে পূৰ্ণ ৰূপ পাবলৈ বহু যুগ লাগে। তাৰ পাছতহে সেই ভাষাত লিখিত সাহিত্যৰ সৃষ্টি হ'ব পাৰে। প্ৰথমে এই ভাষাত অলিখিত সাহিত্য সৃষ্টি হয়। খুৰা, অলিখিত সাহিত্য মানেনো কি? ইফতিছাম, অলিখিত সাহিত্য মানে হ'ল যিবোৰ সাহিত্য আখৰেৰে লিখা নহয়, বৰং মানুহৰ মুখে মুখেহে প্ৰচলিত। সেইবাবে ইয়াক মৌখিক সাহিত্য বুলিও কোৱা হয়। আখৰ চিনি নোপোৱা মানুহে হয়তো অতি পুৰণি কালতে অসমীয়া ভাষাত এনে সাহিত্য চৰ্চা কৰিছিল। বুজিলানে? বুজিলোঁ খুৰা। এতিয়া তোমালোকে মোক অলিখিত সাহিত্য বা মৌখিক সাহিত্যৰ এটা উদাহৰণ ক'ব পাৰিবানে? পাৰিম খুৰা। কোৱা তেন্তে। খুৰা, সাধু কথা হ'বনে? খুৰা, বিয়ানাম, আইনাম এইবোৰ হ'বনে? তোমালোকে বুজি পাইছা? সাধু কথা, আইনাম, বিয়ানাম এইবোৰ হৈছে অলিখিত বা মৌখিক সাহিত্যৰ উদাহৰণ। এতিয়া শুনা, ভাষা পৰিৱৰ্তনশীল। অসমীয়া ভাষাও যুগে যুগে পৰিৱৰ্তিত হৈ আহি আছে। সপ্তম শতিকামানলৈ পূব আৰু উত্তৰ পূব ভাৰতত প্ৰায় একে ভাষাৰ প্ৰচলন আছিল। তাৰো আগতে অসমত অৰ্থাৎ তেতিয়াৰ কামৰূপ ৰাজ্যত প্ৰচলিত ভাৰতীয় ভাষাটোত দুটা এটাকৈ স্থানীয় শব্দ সোমাবলৈ লৈছিল। কাৰণ অতি পুৰণি কালৰে পৰা অসম বিভিন্ন জনগোষ্ঠীৰ নিগাজী আৱাসভূমি। সকলোৰে মাজত ভাষা, সংস্কৃতি আৰু ভাৱৰ আদান প্ৰদান হৈছিল। ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত স্বাভাৱিকভাৱে সোমাই পৰিছিল। খুৰা, ভাষাৰ উপাদান মানে কিনো? ধ্বনি, ৰূপ, শব্দ, বাক্য আদিয়েই ভাষাৰ উপাদান। শুনা এতিয়া, অসমীয়া ভাষাটো মূলতে আৰ্যসকলে কোৱা ভাষাৰে বিকশিত ৰূপ যদিও স্থানীয় জাতি, জনজাতি, উপজাতি আদিৰ ভাষাৰ উপাদানেৰে সমৃদ্ধ হৈ আনুমানিক দশম শতিকামানত ই স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে। বুজিলি নে ইফতি? ৰ'বা, মোৰ কথা শেষ হোৱাই নাই নহয়। খুৰা, কোৱা তেনেহ'লে। শুনা, দশম শতিকাতেই যে অসমীয়া ভাষাই আজিৰ ৰূপ লৈছিল এনে নহয়। মই আগতেই কৈছোঁ যে ভাষা পৰিৱৰ্তনশীল। প্ৰাক-শংকৰী যুগৰ অসমীয়া ভাষাৰ লগত বৰ্তমানৰ অসমীয়া ভাষা নিমিলে। খুৰা, প্ৰাক-শংকৰী যুগ বুলি কোনটো যুগক কোৱা হয়নো? শংকৰী যুগৰ আগৰ যুগটো হ'ল প্ৰাক-শংকৰী যুগ। প্ৰাক মানে আগৰ। মূল শব্দৰ আগত প্ৰাক ব্যৱহাৰ কৰি আগৰ কাল, স্তৰ ইত্যাদিক বুজোৱা হয়। অসমীয়া ভাষাটোৱে ইংৰাজসকলৰ দিনতে নতুন ৰূপ লাভ কৰিলে। শুনি আচৰিত হ'বা আৰু ভালো পাবা যে পূৰ্বতে অসমীয়া নামটোৰ প্ৰচলন নাছিল। ইংৰাজ আমোলৰ সময়তহে অসমীয়া শব্দটো বেছিকৈ ব্যৱহৃত হ'বলৈ ধৰে। সেই সময়তে ডেস্ক, বেঞ্চ,
চকলেট, টেবুল, পেন, ফুটবল, বিস্কুট আদি অগণন ইংৰাজী শব্দ আমাৰ ভাষাত সোমাই পৰিল। এতিয়াও আৰু হয়তো ভৱিষ্যতেও অসমীয়া নামটোৰে আমাৰ চিৰচেনেহী ভাষাজননী পৰিচিত হৈ থাকিব। লগতে তোমালোকে জানি থোৱা যে অসমীয়া ভাষাৰ বিকাশৰ আলোচনাৰ ক্ষেত্ৰত বৈদিক, সংস্কৃত, প্ৰাকৃত আৰু অপভ্ৰংশ ভাষাৰ স্তৰবোৰৰ বিষয়েও অধ্যয়ন কৰিব লাগে। তোমালোক যেতিয়া ডাঙৰ হ'বা এই বিষয়ে নিশ্চয় ভালদৰে জানিব পাৰিবা। খুৰা, অসমীয়া ভাষাৰ বিকাশৰ বিষয়ে তোমাৰ পৰা আমি বহুত কথা শিকিলো। নয়না, ইফতিজাম, তোমালোক আহা এতিয়া, দুয়োৱে ভাত খাই লোৱাহি। নয়না আৰু ইফতিজাম, আজিলৈ হ'ব দিয়া। তোমালোকে এতিয়া ভাত খাই লোৱা। ইয়াৰ পিছত আমি অসমীয়া ভাষাৰ বিকাশৰ বিষয়ে আৰু বহলাই আলোচনা কৰিম। হ'ব খুৰা, ইয়াৰ পিছত তোমাৰ মুখৰ পৰা আমি অসমীয়া ভাষাৰ বিকাশৰ বিষয়ে আৰু কথা শুনিম।